নমস্কাৰ বন্ধুসকল, নতুন বিষয়ৰ নতুন এটা ভিডিঅ' লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ক'বলৈ ওলাইছোঁ আপোনাৰ মোবাইল কিয়নো গৰম হয়। আপোনাৰ মোবাইলটো দুটা কাৰণত গৰম হ'ব পাৰে। এটা পিছ চাইডৰ পৰা গৰম হ'ব পাৰে, এটা ওপৰৰ পৰা গৰম হ'ব পাৰে। আপোনাৰ যদি পিছ চাইডৰ পৰা গৰম হয়, আপুনি বেছিকৈ পিছ চাইডৰ পৰা এনেকুৱা মোবাইলবোৰ গৰম হয়। আপুনি চাব, প্ৰথমতে আপুনি যেতিয়া মোবাইল এটা চাৰ্জত দিব, চাৰ্জত দিয়াৰ পিছত আপোনাৰ মেক্সিমাম মোবাইলৰ পিছ চাইডটো তল চাইডটো মোবাইলটোৰ গৰম হয়। কি কাৰণত গৰম হয়? আপোনালোকে জানে যে এতিয়া যিবোৰ মোবাইল ওলাইছে তাত লিথিয়াম আয়ন বেটাৰী ইউজ কৰা হয়, যিবিলাক খুব ষ্ট্ৰং বেটাৰী হয়। যিবিলাক বেটাৰী আপুনি চাৰ্জ দিবলৈ, যদি আগৰ এটা মোবাইলত যদি আপুনি 2000 mAh এটা বেটাৰী যদি আপুনি ফুল কৰিব লাগে, ফুল কৰিবলৈ মিনিমাম তাত 2 ঘণ্টা 1.5 ঘণ্টা টাইম লাগিছিল। কিন্তু আপোনালোকে আজি 5000 বা 4000 mAh সেই যিটো আপুনি মোবাইল ইউজ কৰিছে, নতুন টেকন'লজিৰ মোবাইল, সেই মোবাইলটো আপুনি ইউজ কৰি ফুল হ'বলৈ মাত্ৰ তাত বৰ বেছি 40, 45 বা 50 মিনিট সময় লাগে আপোনাৰ। কিহৰ কাৰণে লাগে? খুব ছুপাৰ ফাষ্ট, তাতে মানে ফাষ্ট কৰি দিছে। কিহৰ কাৰণে কৰি দিছে? আপুনি সেই 50 মিনিট চাৰ্জ দি গোটেই দিনটো চলিব পাৰিব সেই মোবাইলটোৰ পৰা। তাৰমানে কি হয়, খুব মানে স্পীডত আপোনাৰ পাৱাৰফুলি আপোনাৰ মোবাইলটোত চাৰ্জটো কেপচাৰ কৰি লয়, যাৰ ফলত আপোনাৰ বেক চাইডটো গৰম হ'ব পাৰে। যদি আপোনাৰ মোবাইলটোৰ বেক চাইডটো গৰম হৈছে, তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই। আপোনাৰ মোবাইলটো কোনো ধৰণৰ বেয়া হোৱা নাই বা কিবা হোৱা নাই। হয়তো আপোনাৰ সেই বেটাৰীটো তাৰমানে যিহেতু অভাৰলোড লৈ কিনে আপোনাৰ মোবাইলটো চাৰ্জ লৈছে, তাৰ কাৰণে মোবাইলটো গৰম হ'ব পাৰে। 2 নম্বৰ কাৰণ আপোনাৰ আৰু এটা গৰম হ'ব পাৰে, ওপৰ চাইডটো। মোবাইলৰ ওপৰ চাইডটো যিটো ডিছপ্লে চাইডটো আপোনাৰ গৰম হ'ব পাৰে। যদি সেইটো গৰম হৈছে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো কিছু ডিফেক্ট হ'ব পাৰে। কি কাৰণত গৰম হয় সেইটো? আপোনাৰ মোবাইলটোত যিখিনি চেল থাকিব, তাৰমানে আপোনাৰ চাৰ্কিটখনত যিবিলাক চেল থাকে, সেই চেলবিলাকে তাৰমানে খুব এনি টাইম এক্টিভ হৈ থাকিব লাগে। সেই চেলবিলাক এনি টাইম, তাৰমানে আপুনি যাব চব মেচিনাৰী, যিমান মেচিনাৰী বস্তু আছে আপোনাৰ, চব মেচিনাৰী বস্তু দিনটোত বন্ধ হয়েই। আপোনাৰ আপুনি টিভি চাওক, যিকোনো মেচিন আপোনাৰ বন্ধ কৰে। আপুনি মাজে এবাৰ হ'লেও আপুনি বন্ধ কৰে দিনটোত। কিন্তু আপুনি ভাবি চাওক, মোবাইলটো আপোনাৰ কিমান দিনৰ পৰা কিমান দিনলৈ আপোনাৰ বন্ধ নহয়। তো বন্ধ নোহোৱাৰ কাৰণে তাত যিবিলাক চেল থাকে, চেলবিলাকৰ যিহেতু এনি টাইম চলি থাকে, তাত যিহেতু ইলেক্ট্ৰনিক বস্তু হয়, তাত কিছুমান ডিফেক্ট হ'ব পাৰে। ডিফেক্ট হৈ পিনি আপোনাৰ ওপৰ চাইডটো প্ৰব্লেম হ'ব পাৰে। তেতিয়া আপোনাৰ কি হয়, ওপৰৰ ডিছপ্লেখনৰ চাইডটো যদি গৰম হয়, তেতিয়াহ'লে আপোনাৰ মোবাইলটো এটা প্ৰব্লেম হ'ব পাৰে। এতিয়া মই ক'বলৈ ওলাইছোঁ, আপোনাৰ এই গৰম হোৱাটো আপুনি কেনেকৈ কমাব। আপোনাৰ মোবাইলটোত যিমানখিনি ষ্ট'ৰেজ থাকে, তাৰ মেক্সিমাম ষ্ট'ৰেজ আপুনি যদি ফ্ৰী ৰাখে, তেতিয়াহ'লে হয়তো আপোনাৰ মোবাইলটো গৰম হোৱাৰ পৰা কমি থাকে। যদি আপোনাৰ আনৱান্টেড কিছুমান এপ, আপুনি যিবিলাক এপ ব্যৱহাৰ নকৰে, তেনেকুৱা এপবিলাক যদি আপুনি মোবাইলত নাৰাখে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো গৰম হোৱা কমি যায়। তাৰপিছত কাৰণ আপুনি মেক্সিমাম মানুহে কি কৰে, মোবাইলটো চাৰ্জত দিওঁতে মোবাইলটো ব্যৱহাৰ কৰি থাকে। হয়তো ডাটাটো অন কৰি কিবা কিবি টিপি থাকিব বা কিবা কৰিব। যিহেতু আজিকালি পাৱাৰ বেংকৰ পৰা মোবাইলটো চাৰ্জ দিব পাৰি, গতিকে চাৰ্জত কাৰেণ্টত নিদিলেও হয়। তেতিয়া কি কৰে মানুহে, পাৱাৰ বেংকৰ পৰাওতো মোবাইলটোৱে চাৰ্জিং লৈ থাকে। তেতিয়া সেই সময়তো যদি আমি ইউজ কৰি থাকোঁ, মোবাইলটো ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আপোনাৰ মোবাইল গৰম হ'ব পাৰে। এতিয়া তাৰপিছত আৰু 2 নম্বৰ কথাটো হ'ল, আপুনি বেকগ্ৰাউণ্ড ডাটা, যিটো মোবাইলৰ বেকগ্ৰাউণ্ড ডাটা যদি অন হৈ থাকে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো তেতিয়াও গৰম হ'ব পাৰে। আপুনি মোবাইলৰ ছেটিংছত গৈ পিনি, ডাটাত গৈ পিনি যিটো বেকগ্ৰাউণ্ড ডাটা ইউজেছ, সেইটো বেকগ্ৰাউণ্ড ডাটাটো আপুনি অফ কৰি দিব পাৰে। আপোনাৰ ডাটাও কম খৰচ হ'ব আৰু আপোনাৰ মোবাইলটো হিটিং হোৱাৰ পৰাও কমিব। তাৰপিছত আপুনি কি কৰিব পাৰে, যেতিয়া আপুনি মোবাইলটো চাৰ্জত দিব, চাৰ্জত দিয়া সময়ত আপুনি হয়তো ফ্লাইট মোড নহ'লে মোবাইলটো যদি ছুইচ অফ কৰি আপুনি চাৰ্জ দিয়ে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো গৰম হোৱাৰ পৰা কিছু কমে। তাৰমানে কি হয়, মোবাইলটোক যদি আমি কমচে কম চাৰ্জ দিয়া সময়খিনি ফ্লাইট মোড, যদিও মোবাইলটো অন হৈ, আপুনি যদি ডাটাটো অফ কৰি থয় বা আপুনি ব্যৱহাৰ নকৰাকৈও যদি আপুনি চাৰ্জত দি থৈ দিয়ে, তেতিয়াহ'লে কি হ'ব, ইয়াত নেটৱৰ্কটো টানি থাকিব লাগিব। আপোনাৰ ফোন আহিলে ফোন বাজিব, কিবা হ'ব। গতিকে আপোনাৰ মোবাইলটো সেইখিনি টাইম যদি আমি ৰেষ্ট দিওঁ, তেতিয়াহ'লে আপোনাৰ মোবাইলটো গৰম হোৱাৰ পৰা বাচিব পাৰে। আৰু যদি আপোনাৰ পিছ চাইডৰ পৰা গৰম হৈছে, আপুনি তেতিয়াও যিমান গৰম হ'লেও যদি আগ চাইডটো আপোনাৰ গৰম হোৱা নাই, তেতিয়া আপোনাৰ কোনো টেনশ্যন নাই, কাৰণ আপোনাৰ মোবাইলটোৰ পৰা কোনো ডিফেক্ট হোৱা নাই। যদি আপোনাৰ ডিছপ্লে চাইডটো গৰম হৈছে, তেতিয়াহ'লে হয়তো আপোনাৰ মোবাইলটো কিছু প্ৰব্লেম হ'ব পাৰে। আৰু যদি এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।